এইখিনি দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কিমান ভাল হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু চাওকচোন ইমান দিনে ভাবি থকা সেই মুহূৰ্তটো পালোঁ ইমান দিন শুনি আছিলোঁ নৱদ্বীপ ধামৰ মায়াপুৰৰ ইচকণ মন্দিৰ আৰু এইটো ইচকণ মন্দিৰ দেখি নিজৰে মুখ মেল খাই গৈছে কি ক'ম কি নক'ম এনেকুৱা লাগিছে নিজে বুজি পোৱা নাই কিমান ধুনীয়া আৰু আপোনালোকক এটা কথাই কওঁ ইয়ালৈ যদি আহে স্লিভলেছ ফ্ৰক টাইপ চলা পিন্ধি নাহিব আৰু হাফ পেণ্ট পিন্ধি নাহিব কোনোৱে ভিতৰত সোমাবলৈ নিদিয়ে গাৰ্ডে ৰাখি থয় সেয়ে কৈছোঁ ইয়ালৈ আহিলে মাৰ্জিত কাপোৰ পিন্ধি আহিব খালি দেখুৱাম আপোনালোকক বিশেষ নকওঁ ইমান ধুনীয়া ঠাই কিমান লাখ লাখ যে ভক্ত আছে ইয়াত আৰু ফৰেইনাৰ ভক্ত বহুত আছে বহুত এয়া মায়াপুৰৰ নৱদ্বীপ ধামৰ ইচকণ মন্দিৰ কিমান বৃহৎ মন্দিৰ যিয়ে আহিছে গম পাইছে আপোনালোকে আহিব নমস্কাৰ সকলোকে এয়া উপস্থিত আছোঁ মায়াপুৰ ইচকণ মন্দিৰ আৰু আপোনালোকক কি ক'ম আহিছে ইমান ভাল লাগিছে বৰ ধুনীয়া দেখিছেনে খুব ডাঙৰ মন্দিৰ এইবিলাক এয়া তেখেতলোক আহিছে আমাৰ লগত তেখেতলোক ভাল লাগিছেনে কওক কেনেকুৱা লাগিছে তেখেতলোক চব আহিছে আমাৰ লগত বাইদেউজনী আহিছে তেখেত আহিছে গতিকে ইচকণ মন্দিৰ চালোঁ শুনি আছিলোঁ খালি ইচকণ মন্দিৰ নৱদ্বীপ ধামত ইচকণ মন্দিৰ অৱস্থিত আপোনালোকে যদি চাব খোজে আহিব পাৰে আহিব ইমান ধুনীয়া ঠাই তাৰমানে আচৰিত হৈ গৈছোঁ মন্দিৰটো দেখি জানেনে খুব ধুনীয়া একদম আৰু বিল্ডিংবোৰ যে ইমান ধুনীয়াকৈ সাজিছে খুবেই ভাল লাগিছে চব বস্তু একদম ইমান ধুনীয়া সুসজ্জিতভাৱে সাজিছে নহয় আপোনালোকে দেখিলে গম পাব ইমান দিনটো শুনি আছিলোঁ আজিহে বিশ্বাস কৰিছোঁ যে হয় ইচকণ মন্দিৰ ধুনীয়া আৰু চাব লগা ঠাই আপোনালোকে সময় সুবিধা পালে আহিব ভাল লাগিব চাই আৰু মনবোৰ একদম ভক্তিত গদগদ হৈ পৰিব কাৰণ যিবোৰ চৈতন্য প্ৰভু নিতাই চৈতন্য প্ৰভুৰ যিখিনি আৰাধনা কৰে নহয় খুবেই ভাল লাগে যিখিনি সংকীৰ্তন কৰে সেইখিনি আচলতে চাবলগীয়া আহিবচোন পাৰে যদি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাৰু আৰু এনেকৈ ঘূৰি থাকিলে ভিডিঅ' কৰিবলৈ অলপ দিগদাৰো হয় দুই এটা কৰিছোঁ পিছত দি থাকিম ভিডিঅ'বোৰ এতিয়া আমি ইয়াত জোতা থ'ব লাগিব জোতা থোৱা ঠাই আছে তাত জোতা থ'ম আমি জোতা থৈ আৰু ইয়াত অন্নও দিয়ে অন্ন ল'ব লাগিব আমি ইয়াত তাত দেখিছে হৰে কৃষ্ণৰ ফটো দিছে ইয়াত হৰে কৃষ্ণ বুলি কয় ইয়াত জোতা থোৱা ঠাই এইখিনি ধুনীয়া জোতা হয়তো কুপন ল'ব লাগে আমি বহুত কেইগৰাকী 20জন মানুহ হৈছোঁ এই বাইদেউগৰাকীও আহিছে কেনেকুৱা লাগিছে কওক এবাৰ ভাল লাগিছিল এইবাৰে প্ৰথম আহিছে তেখেত টিচাৰ হয় ৰিটায়াৰমেণ্ট লৈ এতিয়া আহিছে আৰু তাৰপিছতো আৰু আহিব নোৱাৰিবও পাৰে গতিকে ৰিটায়াৰমেণ্ট লৈছে আৰু মোবাইলটো ভিতৰলৈ নিব নিদিয়ে ইয়াত থ'ব লাগিব এতিয়া তাড়াতাড়ি থৈ লওঁ মোবাইলটো বাৰু পিছত দেখুৱাই আছোঁ আপোনালোক আৰু এতিয়া যাম আমি অন্ন ল'বলৈ তাত কুপন কাটিব লাগে দুপৰীয়া কিন্তু 80 টকা লৈছে এটা কুপনত আৰু লাইন পাতিব লাগে এনেকৈ এটি কুপন নিজৰ হাতত ৰাখিব লাগে তাৰপিছত ভিতৰলৈ অন্ন খাবলৈ যাব লাগে আৰু ভিতৰৰ দৃশ্যখিনি দেখিছেনে বহা ঠাই মূৰ ঘূৰাই গৈছে ইমান চাফা ইমান তাৰমানে পৰিপাটি ইমান ডিচিপ্লিনত লাখ লাখ মানুহ আহিছে লাখ লাখ মানুহ একেলগে সোমাব পাৰে এনেকুৱা ধৰণৰ হাজাৰ হাজাৰ মানুহ তাত সোমাইছে একেলগে খাইছে কোনো হাই উৰুমি নাই আৰু ধুনীয়াকৈ দিছে বুফে ছিষ্টেমত দিয়ে পানী গ্লাছ পৰ্যন্ত দিয়ে এয়া খাদ্য ইমান ধুনীয়া আচলতে এয়া অমৃত কিবা ভাগ্যৰ বলতহে খাবলৈ পাইছোঁ তাৰ মাজতে ভিডিঅ' কৰিছোঁ সেইফালেতো মন্দিৰৰ ভিতৰলৈ নিব নিদিয়ে মোবাইলটো ইয়াত কিন্তু দিয়ে
আৰু সেয়া আটাই কেনেকৈ যিখিনি পাৰিছোঁ কৰিছোঁ তাকে আপোনালোকে বেয়া নাপায় মই সঠিককৈ দিব নোৱাৰিব পাৰোঁ। আৰু এয়া ৰাতিৰ দৃশ্য, ৰাতিৰ আৰতিখিনি আপোনালোকক দেখুৱালোঁ, নাচ গানখিনি, আৰু এয়া ৰাতিৰ দৃশ্য। আৰু আজি ইমানতে সামৰিছোঁ।